নমস্কাৰ। আজি মই মোৰ চিত্ৰলেখা পাকঘৰত লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি, মাছৰ মূৰৰ মুড়ি ঘণ্টা। এইটোনো মই কেনেকৈ বনাইছোঁ আহকচোন, আৰু কি কি সামগ্ৰীৰে মই বনাইছোঁ আপোনালোকৰ ওচৰত দেখাওঁ। এয়া মই প্ৰথমতে মুগৰ দালি 1 কাপ লৈ লৈছোঁ, আৰু ইয়াত মই ভালদৰে অলপ ৰংচোৱাকৈ ইয়াক ভাজি ল'ম। এতিয়া মই ইয়াত লৈছোঁ আধা কাপ জহা চাউল আৰু ভাজি লোৱা মুগৰ দালিখিনি ইয়াত লৈ লৈছোঁ। ইয়াত মই আধা ঘণ্টামান সময় পানীত তিয়াই থ'ম। এতিয়া মই ইয়াত তেল গৰম হ'ব দিছিলোঁ কেৰাহীত, আৰু ইয়াত মই এতিয়া মাছৰ মূৰটো ধুনীয়াকৈ ভাজি ল'ম। মই এইখিনি তেলতে এতিয়া মই 2টা শুকান জলকীয়া আৰু অলপ দালচেনি, 2টা তেজপাত আৰু অলপ লৈছোঁ গোটা জিৰা, গোটা জালুক কেইটামান আৰু 2টা লং। এইখিনি ভজা হোৱাৰ পিছত মই ডাঙৰকৈ কাটি লোৱা আলু এটা ইয়াত মই লৈ অকণমান সময় ভাজি ল'ম। আলুখিনি ভাজা হোৱাৰ পিছত সৰুকৈ কাটি লোৱা এটা মই পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ ইয়াত মই দি দিলোঁ, আৰু দিলোঁ নহৰু অলপ। এইখিনি এতিয়া মই অলপ ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই ধুই লোৱা মুগৰ দালি আৰু ধুই লোৱা জহা চাউলখিনি দুইখিনি মই ইয়াত দি দিলোঁ। এইখিনি এতিয়া মই অলপ সময়ৰ কাৰণে ভাজি ল'ম, আৰু ভজা হোৱাৰ পিছত মই আধা চামুচ নিমখ, আধা চামুচ হালধি পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ, জিৰা গুড়ি আধা চামুচ আৰু আধা চামুচ আদা বটা দি ল'ম। এইখিনি দি মই এতিয়া অলপ সময়ৰ কাৰণে ভাজি থাকিম, আৰু ভজা হোৱাৰ পিছত এয়া মই দিছোঁ গৰম পানী। পানীখিনি দিয়া হোৱাৰ পিছত মই ইয়াত এতিয়া মাছৰ মূৰখিনি ইয়াত দি ল'ম। মাছৰ মূৰখিনি দি উঠি মই অলপ লৰাই ইয়াত মই 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই থ'ম। এতিয়া মই ঢাকনি গুচাই চাইছোঁ মোৰ মুড়ি ঘণ্টাৰ আঞ্জাখন ধুনীয়াকৈ সিজি উঠিছে, আৰু এয়া দেখিছে নহয় ধুনীয়া হৈছে। এতিয়া ইয়াত মই আধা চামুচ আদা বটা দি লৈছোঁ। আপোনালোকে ইয়াত এচামুচ ঘিউ দিব পাৰে, ঘিউ দিলে বেছি সোৱাদ হ'ব। এয়া মই এতিয়া ধুনীয়াকৈ চাৰ্ভ কৰি লৈছোঁ, আৰু মই ইয়াত নৰসিংহ আৰু সৰিয়হৰে অলপ সম্ভাৰ মাৰি দিছোঁ। গতিকে দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈ ইয়াক ধুনীয়া হ'ব। গতিকে মোৰ যদি এয়া ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে শেষত এটা লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।